হেল্ল' ফ্ৰেণ্ডছ, মাই চেনেল বিনিতামী ব্লগলৈ সকলোকে স্বাগতম জনালোঁ। মই আজি আপোনালোকক লৈ যাব বিচাৰোঁ শিৱসাগৰলৈ, অৰ্থাৎ শিৱসাগৰৰ ইতিহাস জানিবলৈ, শিৱদৌল চাবলৈ। কি আছে শিৱসাগৰত, কি আছে এনে বস্তু শিৱদৌলত? বলক আমি শিৱদৌলৰ বিষয়ে জানো আহক। শিৱসাগৰ উজনি অসমৰ এখন বুৰঞ্জী প্ৰসিদ্ধ ঠাই। ইয়াক আহোম ৰাজপ্ৰসাদ আৰু পুৰণি কীৰ্তিচিহ্নৰ স্থান হিচাপে বিশেষভাৱে জনা যায়। শিৱসাগৰ পুখুৰীপাৰত 3টা মন্দিৰ আছে। এই মন্দিৰবোৰৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ মন্দিৰটো হৈছে শিৱদৌল। শিৱদৌল শিৱসাগৰ জিলাৰ শিৱসাগৰ নগৰৰ শিৱসাগৰ পুখুৰীপাৰত অৱস্থিত। স্বৰ্গদেউ শিৱসিংহই প্ৰথম ৰাণী বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যুৰ পাছত তেওঁৰ বিবাহিতা ভনীয়েক দ্ৰুপদীক বিবাহ কৰাই অম্বিকা কুঁৱৰীক বৰৰজা পাতিছিল। এইগৰাকী কুঁৱৰীৰ নিৰ্দেশক্ৰমেই 1731 খ্ৰীষ্টাব্দত সোণৰ কলচীৰ সৈতে শিৱদৌল, দেৱীদৌল আৰু বিষ্ণুদৌল নিৰ্মাণ কৰাৰ লগতে শিৱসাগৰ পুখুৰী খন্দোৱা হৈছিল। এই শিৱদৌল অসমৰ সকলো দৌলতকৈ ওখ দৌল। কৰ্দৈশিৰীয়া এই দৌলৰ উচ্চতা প্ৰায় 180 ফুট আৰু ভেটিৰ প্ৰস্থ প্ৰায় 195 ফুট। দৌলটিৰ ওপৰত থকা কলচীৰ উচ্চতা প্ৰায় 8 ফুট। শিৱদৌলৰ কলচীটোত থকা সোণখিনি এৰুৱাই নিবৰ কাৰণে মানে কলচীটোলৈ গুলিয়াইছিল, কিন্তু সোণখিনি কঢ়াব নোৱাৰিলে। 1950 চনৰ ভূমিকম্পত কলচীটো খহি পৰিছিল যদিও ইয়াক আগৰ স্থানত স্থাপন কৰা হয়। শিৱসাগৰৰ পূৰ্বৰ বানানটো আছিল শিৱসাগৰ, অৰ্থাৎ ভগৱান শিৱৰ সাগৰ। ইয়াত বিশেষকৈ শিৱৰ পূজা অৰ্চনা হয়। শিৱৰাত্ৰিত এই দৌলৰ কাষতে এখন ডাঙৰ মেলা হয়। পূৰ্বতে ইয়াক ৰংপুৰ বুলি জনা গৈছিল। 1699 চনৰ পৰা 1788 চনলৈ শিৱসাগৰ আছিল আহোম ৰজাসকলৰ ৰাজধানী।